সকল স্বাগতম জনালো আপোনালোকক আমাৰ চেনেল হ্যাপি ফ্যামিলি সুজাতা ভিডিঅ'লৈ মই সুজাতাই আন এটি ভিডিঅ'লৈ আজি ভিডিঅ'টি কি হ'ব নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে নহয় জানো যোৱাকালি আছিল লক্ষ্মী পূজা আৰু আজি মই ভিডিঅ'টি পাব্লিক কৰিবলৈ ওলাইছো মই ভাবিলো ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰো ঘৰতে কিদৰে লক্ষ্মী পূজা পালন কৰিলো তাকে দেখুৱাব বিচাৰিছো ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু চাই ভাল পালে লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব এয়া চাকি জ্বলোৱাৰ আগতে মই চাকিখিনি ধুই ল'ব বিচাৰিছো আপোনালোকক সেইখিনিও দেখুৱাবলৈ যত্ন কৰিছো সকলোৱে কৰে বাৰু তথাপি ভাবিলো আপোনালোকক দেখুৱাই দিও ইয়াতে চাকি মই জ্বলোৱাৰ পূৰ্বে ধুই লওঁ গোটেইখিনি চাকি কেনেদৰে কি কৰোঁ গোটেইখিনি দেখুৱাইছো চাই থাকক ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে মোৰ লগত পুতলাও মন্দিৰত ঘুমাবলৈ ওলাইছে চাকিখিনি মই বাৰু ধোৱা হৈ গ'ল শুকাবলৈ দি থৈ আহিছো গোসাই ঘৰতে এতিয়া পুতলাইনো কি কৰে সেইখিনিও আপোনালোকক দেখুৱাই দিও চাওকচোন কিদৰে কেনেদৰে কৰে সি চন্দন এয়া চন্দনৰ গুৰি চাই থাকক ভিডিঅ'টি প্ৰসাদত আগবঢ়াবলৈ ব্যৱহাৰ কৰা মগু আৰু বুট কোনে কিদৰে পালন কৰিছে লক্ষ্মী পূজা হেয়া আমাক কমেন্ট বক্সত জনাবচোন এয়া মাই ধুই আছে বুট মগু আৰু এয়া প্ৰসাদত দিবলৈ ৰবাব টেঙা কাটি আছে মাই আৰু এয়া প্ৰসাদত দিবলৈ ওলোৱা বস্তুখিনি আৰু এয়া হৈছে পায়সৰ বাবে গাখীৰ গৰম কৰি থকা গৈছে ইয়াতে পায়সৰ বাবে চাউল দিয়া হ'ল চাউল কি দিয়া হয় হেইটোতো আপোনালোকে জানেই বাৰু তথাপি অলপমান দেখুৱাই দিবলৈ যত্ন কৰিছো কিমান কি দেখুৱাব পাৰো নাজানো এয়া খিচমিচু দিছে তেজপাত দিছে অকমান লৰাই দিয়া গৈছে তাৰ মাজতে চেনিও অলপমান দি দিয়া গৈছে আৰু যেহেতু আমাৰ চাকি শুকাই গ'ল সেই গতিকে তেল দি দিলো খলিতাও দিলো তেলো দিলো এটি সুন্দৰ পৰিবেশ দেখিয়ে ভাল লাগে নহয় জানো কোনে কিদৰে পালন কৰিছে জনাবচোন আমাক এয়া মাই কিবা ক'ব শুনো আহকচোন মা এইখিনি কিয় আগবঢ়াইছে তামোল পাণ কিয় দিয়া হৈছে তাৰপিছত এইটো দিছো নাচপতি কুঁহিয়াৰ কল নাৰিকল তিয়হ আৰু আদা ঠিক আছে আৰু এটা আছে লোৱা পৰ্ব আৰম্ভ হৈ গ'ল লক্ষ্মী পূজা সঁচাকৈ ভাল লাগে লক্ষ্মী পূজা বুলি নহয় পূজা বুলি ক'লেই সকলোৰে মনটো আনন্দৰে ভৰি পৰে নহয় জানো মায়ে চাকি দি আছে আৰু মই অলপ ভিডিঅ' আৰু অলপ কিবা কিবি কৰিলোঁ দেখুৱাই দিছোঁ গোটেইখিনিয়ে চাকি দিয়া হৈ গ'ল আমাৰ এতিয়া ৰুমবিলাকতো চাকি এখোৰ দিয়া হ'ব কিমান কি দেখুৱাব পাৰিছোঁ নাজানো দেখুৱাবলৈ গোটেইখিনি যত্ন কৰিছোঁ বাৰু ওপৰটো যেহেতু আছে সেই গতিকে ওপৰটো লৈ যোৱা গৈছে চাকি এয়া আমাৰ ৰুমৰ ভিতৰতো চাকি জ্বলোৱা সম্পূৰ্ণ বাৰু হোৱা নাই তথাপি কিমান কি হৈছে সেইখিনি দেখুৱালো বাৰু
এইটো পুতলা আমাৰ তলতো চাকি দিয়া হৈছে আৰু এয়া হৈছে মন্দিৰত পূজা কৰি থকাৰ মুহূৰ্ত দেউতাই লক্ষ্মীমাৰ পাছালি পঢ়ি থকাৰো কিছু মুহূৰ্ত আপোনালোকৰ মাজত দাঙি ধৰিলোঁ গোটেইখিনি বাৰু আবদ্ধ কৰা নহ'ল মোবাইলত তথাপি যিমানখিনি পাৰোঁ সেইখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিলোঁ নমো নমো প্ৰথমতে খাব লক্ষ্মীমাই খাব এয়া ইতিমধ্যে পায়স বনাই থকা হৈ আছে আপোনালোকক দেখুৱাইছিলোঁৱে তেতিয়াও সেই পায়সটো হোৱা নাই বাৰু কাজু বাদামো দি দিয়া গ'ল আৰু এয়া হৈছে পুতলা দেউতাৰ লগত মন্দিৰত কি কৰি আছে চাওকচোন সেইখিনি মুহূৰ্ত আবদ্ধ কৰি ৰাখিলোঁ এয়া নৈবদ্য প্ৰসাদ গোসাঁই ঘৰৰ পৰা লৈ অনা গ'ল ইতিমধ্যে প্ৰসাদ কল আপেল তিয়ঁহ মধুৰিআম ৰবাব টেঙা নাৰিকল আৰু চাই থাকক ভিডিঅ'টি সম্পূৰ্ণ শেষৰলৈকে আৰু দেউতাই তাতে খাই আছে প্ৰসাদ এয়া হৈছে পায়সৰে দি আমাৰ আৰু এয়া হৈছে লুচি কাবুলী বুট আৰু পনীৰৰ ঘুগনি এখন যিহেতু লক্ষ্মী পূজাৰ দিনাখনে আমাৰ ভাত খোৱা নাযায় এয়াই খোৱা যায় সেই গতিকে এয়াই বনোৱা গ'ল ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব আমাৰ কমেণ্ট বক্সত আহি ভিডিঅ'টি সম্পূৰ্ণ শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই সুজাতা আজিলৈ ইমানতে বিদায় মাগিলোঁ ধন্যবাদ